নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটি সুন্দৰ বিষয়। এয়া হ'ল যে এজন মানুহৰ হাতৰ আঙুলিৰ নখৰ ৰং চাই কেনেকৈ মানুহজনৰ বিষয়ে কিছু কথা জানিব পাৰিব, বা আপোনাৰ বন্ধু বান্ধৱী আত্মীয় স্বজনৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে কিছু কথা কেনেকৈ জানিব পাৰিব। আৰু সেয়া জানিবলৈ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাওক, লগতে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে এতিয়া আহকচোন আজিৰ মূল বিষয়টোলৈ আমি আগবাঢ়ো। যদিহে নখৰ ৰং ৰঙা হয় তেনেহলে মানুহজন চিন্তাশীল হোৱা দেখা যায়, দায়িত্ব জ্ঞান থকা হয়, কিন্তু লগতে বহুত খঙালো হয়। যদিহে নখৰ ৰং গোলাপী হয় তেন্তে জাতক সৎ, উচ্চ ভাৱযুক্ত, চিন্তাশীল, কৰ্তব্যপৰায়ণ আৰু উচ্চ আদৰ্শযুক্ত হয়। যদিহে নখৰ ৰং নীলা হয় তেন্তে নানা বেমাৰ, দুৰ্বলতা আৰু এলেহুৱা বা অকৰ্মণ্যতা আদি বুজায়। যদিহে নখৰ ৰং বগা হয় তেতিয়া আমি জানিব লাগিব যে মানুহজন দুৰ্বল হয়, লগতে বুজি পোৱা ক্ষমতা অলপ কম থাকে। যদিহে নখৰ ৰং হালধীয়া হয় তেতিয়া জাতক বা জাতিকাৰ লিভাৰৰ বেমাৰ বা পেটৰ বেমাৰ হ'ব পাৰে। এয়া আমি সকলোৱে জানো, নহয় জানো? তো নেক্সট আহিছো, যদিহে নখৰ ৰং বাদামী হয় তেতিয়া জানিব লাগিব যে মানুহজন বহুত জেদী হয়, লগতে কৰ্তব্য জ্ঞান নথকা বিধৰ হয় আৰু ক্ষুদ্ৰ কাম কৰি জীৱন চলাবলগীয়া হয়, লগতে এওঁলোক বেয়া পথত যোৱাৰো সম্ভাৱনা থাকে। বন্ধু বান্ধৱীসকল, আশা কৰিলো ভিডিঅ'টোৰ পৰা কিছু কথা আপোনালোকে জানিব পাৰিলে। বিশেষকৈ যিসকলে এষ্ট্ৰলজি শিকি আছে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবো। বন্ধু বান্ধৱীসকল, আপোনালোকক এইখিনিতে এইটোও জনাও যে কেৱল নখৰ ৰঙৰ বিচাৰৰ পৰাই মানুহ এজনৰ স্বভাৱ চৰিত্ৰ বিচাৰ কৰিব পৰা নাযায়। ই কেৱল হস্তৰেখা বিজ্ঞানৰ এটা ক্ষুদ্ৰ অংশহে মাত্ৰ। যদি সেই ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰক, আৰু যদি বেয়া লাগিল তেন্তে ডিছলাইকো কৰিব পাৰে। আৰু এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰক। ধন্যবাদ।